বন্ধুসকল, আমি আজি এটা এনেকুৱা বিশেষ ঠাইলৈ গৈ আছোঁ যিয়ে নেকি আমাৰ দৰং জিলাখনক এটা চহকী ৰূপ দি ৰাখিছে। এতিয়া বাৰু আপোনালোকৰো সেই ঠাইখিনি চাবলৈ মন যোৱা নাইনে? হয়, ব'লক আমি একেলগে সেই ঠাইখিনি চাওঁ। এইয়া আমি আহি পালোঁ। আপোনালোকে হয়তো চিনিয়েই পাইছে, এয়া দৰং জিলা তথা অসমৰ গৌৰৱ, অসমৰ সম্পদ, দৰং জিলাৰ ডিপিলাত অৱস্থিত খটৰা সত্ৰ। বলক এতিয়া আমি একেলগে মন্দিৰৰ ভিতৰচৰা দৰ্শন কৰোঁ। মন্দিৰটো যদিও বিশেষভাৱে জাকত জিলিকা হৈয়ে আছে, তথাপিও বৰ্তমানো কিছু নিৰ্মাণ কাৰ্য চলি আছে। আপোনালোকক যিমান পাৰোঁ খটৰা সত্ৰৰ ভিতৰ চোৱা থুলমূলকৈ হ'লেও দেখালোঁ। কিন্তু এই খটৰা সত্ৰত চাবলগীয়া আৰু বিশেষ দুটা বস্তু আছে। সেই দুটা বস্তু আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। খটৰা সত্ৰৰ গাতে লাগি আছে এটা পুখুৰী। ইয়াত বিশেষ প্ৰজাতিৰ কিছু মাছ আৰু কাছ দেখিবলৈ পোৱা যায়। সেয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু দ্বিতীয়বিধ বস্তু হৈছে আমাৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ চৰাই। ময়ূৰ চৰাইও খটৰা সত্ৰত দেখিবলৈ পোৱা যায়। হয়, এয়াই আছিল আমাৰ দৰং জিলাৰ সকলো ফালৰ পৰা জাকত জিলিকা খটৰা সত্ৰ। সদৌ শেষত মানৱ জাতিৰ উন্নতি তথা সুস্বাস্থ্য কামনা কৰি খটৰা সত্ৰত প্ৰণাম জনাই আমি খটৰা সত্ৰৰ পৰা বিদায় লৈছোঁ। আপোনালোকে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু খটৰা সত্ৰ যিসকলে দৰ্শন কৰা নাই সেইসকলে এবাৰ আহি দৰং জিলাৰ খটৰা সত্ৰ দৰ্শন কৰিব। নমস্কাৰ।